ৰাজ্যখনৰ শেহতীয়া বানপানী আৰু ভূমিস্খলনৰ ফলত অৰ্ধশতাধিক লোক কৰুণভাৱে মৃত্যু হৈছে। ৩০ লক্ষাধিক লোক আক্ৰান্ত হৈছে। ২ লক্ষাধিক লোক বিভিন্ন আশ্ৰয় শিবিৰত ইতৰ প্ৰাণীৰ দৰে সময় অতিবাহিত কৰিবলগীয়া হৈছে। বিভিন্ন অঞ্চলৰ মানুহৰ ঘৰ বাৰী চকুৰ পলকতে উঠি গৈছে। ৰাস্তা ঘাট দলং মথাউৰি আদি ভাঙি কৃষি শস্য পথাৰেৰে একাকাৰ হৈছে। চাৰিওফালে হাহাকাৰ, পানী পানী আৰু পানী, ৱাটাৰ এণ্ড ৱাটাৰ। আমাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী এতিয়াও বিপদ সীমাৰ ওপৰেৰে বৈ গৈ আছে। ভূতৰ ওপৰত দানহ পৰা দি কাৰ্বি আংলং জিলাৰ খান্দাং জলবিদ্যুৎ প্ৰকল্প, আমাৰ ডিমা হাছাও জিলাৰ কপিলী জলবিদ্যুৎ প্ৰকল্প, ইফালে ভূটানৰ কুৰিচু নদীবান্ধ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বিস্তীৰ্ণ এলেকা আমাৰ বুৰি গৈছে। অসমৰ বানপানী ভয়াৱহ ৰূপ লৈছে। সততে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া মিয়াসকলক অপমান কৰি তুচ্ছ তাচ্ছিল্য কৰি ঘৰ ভাৰী ভাঙি দি বিভিন্ন সমস্যাৰ তল পেলাই আহিছে। কিন্তু সাম্প্ৰতিক এই অসমৰ বিভীষিকাময় বানপানীত তেখেত হেৰাই যোৱাৰ দৰে হৈছে। উল্লেখ্য যে শেহতীয়াকৈ তেওঁ এই অসমৰ এই দুৰ্যোগ প্ৰকৃতিৰ লীলা বুলি নিজৰ দায়িত্বৰ পৰা তেওঁ মূৰ পুলকা দিয়াৰ যেন দেখা পাইছোঁ। গতিকে আমি নিৰীক্ষণ কৰিছোঁ যে আজিৰ এই বানপানী, এই দুৰ্যোগ, এইটো অনলি প্ৰকৃতিয়ে দিয়া দুৰ্যোগ নহয়, কিয়নো বিগত দিনত চৰকাৰৰ পৃষ্ঠপোষকতাত পাহাৰ খহাই বৃহৎ নদীবান্ধ কৰা হৈছে। বিভিন্ন কাৰণত পাহাৰ কাটি খাস্তাং কৰা হৈছে। জলাশয়ত আজি বসতি স্থাপন কৰা হৈছে। জলাশয়ত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠা কৰিছে। ইত্যাদিৰ ফলত আজি এই বানপানী হৈছে। আৰু বিগত দিনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ কাহানিও খনন নকৰাৰ ফলত আজি এই ভয়াৱহ বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে চৰকাৰে কোনো কাৰণতে পাহাৰ কাটিব নালাগে। কোনো কাৰণতে জলাশয়ত বসতি বা উদ্যোগ আদি প্ৰতিষ্ঠা কৰিব নালাগে। আৰু ব্ৰহ্মপুত্ৰ, বৰাক, বেকী, আই, পুঠিমাৰী, জিঞ্জিৰাম আদি নদীসমূহো খনন কৰিব লাগে। ইয়াৰ উপৰিও চৰকাৰে নিৰ্দিষ্ট আঁচনি লৈ, এই MGNৰেগাৰ আঁচনি লৈ ৰাজ্যসমূহৰ বিভিন্ন খাল বিল, আমাৰ জলাশয় আদি খান্দিব লাগে। গতিকে চৰকাৰে ব্ৰহ্মপুত্ৰ, বৰাক, বেকী, আই, মানাহ, জীয়া ভৰালী, জিঞ্জিৰাম, পুঠিমাৰী আদি নদী খনন কৰিব লাগে আৰু ব্ৰহ্মপুত্ৰক উৎপাদনক্ষম ব্যৱসায়মুখী প্ৰকল্পলৈ ৰূপান্তৰ কৰিব লাগে। তেতিয়া ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা ৭০ লাখ বিঘা মাটি উদ্ধাৰ হ'ব। উদ্বাস্তু হোৱা সেই মানুহবিলাক পুনঃসংস্থাপনৰ ব্যৱস্থা হ'ব। দুয়োপাৰে শস্যৰ ভঁৰাল হ'ব। এই অঞ্চলত ক্ষুদ্ৰ ক্ষুদ্ৰ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট স্থাপন কৰি বিদ্যুতৰ সমস্যা সমাধান হ'ব। দুয়োপাৰে গছ গছনি ৰোৱা যাব। এই অঞ্চল তেতিয়া বিশ্বৰ ভিতৰত এটা পৰ্যটন কেন্দ্ৰ ৰূপান্তৰ হ'ব। মানুহৰ অৰ্থনৈতিক অৱস্থা দ্বিগুণ ভাল হ'ব আৰু গভৰ্ণমেণ্টৰ অৰ্থাৎ চৰকাৰৰ ঘৰত অভাৱনীয়ভাৱে ৰাজহ সংগ্ৰহ হ'ব। তেতিয়া অসমৰ এই সমস্যাবিলাক সমাধান কৰা যাব আৰু অসম তেতিয়া মাথন ভাৰতৰ ভিতৰতেই নহয়, বিশ্বৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা হ'ব।